সকলোকে নমস্কাৰ। আকৌ এটা নতুন ভিডিঅ'ৰ লগত আপোনালোকক আজি এয়া আহি পালোহি মই আমাৰ মৰমৰ ভাইটি ৰিংকুহঁতৰ ঘৰত। ৰিংকু এয়া আহি পালেহি, ৰিংকু আহিলে। এয়া আজি কি হৈছে তোমালোকৰ ঘৰত? নমস্কাৰ। আজি এটা শুভ দিন আৰু আজি মই গম পাইছোঁ তোমালোকৰ মৰমৰ যিটো মানে দেহাৰ মানে কি আপোন বুলি ক'ব লাগিব ন? হয় হয়, নীৰৰ আজি মানে আজি কি আছিলে অন্নপ্ৰসন্ন হয়। চ' অন্নপ্ৰসন্নৰ অনুষ্ঠানটি এতিয়া মানে হৈ আছে, মানে আজি অনুষ্ঠিত হৈছে। চ' আজি নামটো নীৰৰ নামটো আচল নামটো এতিয়া আজিয়ে দেখা পাইছোঁ, গম পাইছোঁ, অথৰ্ব নামটো। চ' বৰ কিউট নাম, বৰ অথৰ্বৰ অৰ্থৰ আছে। অথৰ্ব কিয় ৰাখিলে নামটো? অথৰ্বৰটো অৰ্থটো কি আপুনি জানেনে? হয় নেকি? বৰ ধুনীয়া নাম, সুন্দৰ। তেখেতে আৰু এইটো কেঁচুৱাত যেতিয়া জন্ম হৈছিলে তেখেত আমাৰ বৰ চব কিউট পোনাটি ন? আৰু বহুত ফটো মানে দিলে, এইটো বৰ ধুনীয়া কাৰণে বনাইছে। এখন পোষ্টাৰ সুন্দৰ সুন্দৰ কিছুমান ফটো দি পিনি তেখেতে আজি অথৰ্বৰ পুৰণা দিনবিলাকত অতিবাহিত কৰা দিনবিলাকত আজি 6 মাহত ভৰি দিলে অথৰ্বৰ। আজি 6 মাহত ভৰি দিলে। চ' আমি ব'লক আপোনালোকক দেখাম এতিয়া ভিতৰত কি কি হৈছে আজি। সেইবিলাক চাব যাম কেনেকৈনো আমি আজি অন্নপ্ৰসন্ন আমাৰ যিটো অসমীয়াৰ ৰীতি ৰিৱাজত কেনেকৈ আমি মানে সম্পূৰ্ণ কৰিম তাকে দেখাম। ভিডিঅ'টো চাই থাকিব আপোনালোকে, লাইক কৰিব, এবাৰ কৈ দিয়ক লাইক এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ। থেংক ইউ। ক্লিপ এটা বনাইছোঁ আজি, যিহেতু তাৰ বৰ শুভ দিন। এইটো কি দিন বুলি ক'ব লাগিব? আজি আমাৰ ভাত মুখত দিয়া বুলি কয় নে অন্নপ্ৰসন্ন বুলি কয়? অন্নপ্ৰসন্ন। এয়া মাক আৰু পিতৃ মাতৃৰ লগতে আৰু এবাৰ নমস্কাৰ। এয়া চাই লওক আপোনালোকে। অথৰ্ব এইপিনে চোৱা। হেল্ল' বাবু এইপিনে চোৱা। আৰে একদম প্ৰথমতে কিটো চুলে বুলি কৈছে? সোণকে চুলে ন? বাহ, একেবাৰে একদম পূৰা সোণৰ মানে খাজানা ভৰাই দিব জান পাইছোঁ এজনে। অন্ন এইপিনে আমাৰ আইতাক আছে আৰু এইপিনে এনায়েক আছে। আইতাকে কিবা এটা কৈ দিয়ক। আৰু আমাৰ এনায়েকে কিবা এটা কৈ দিয়ক। আমাৰ ল'ৰাটো ভালে কুশলে ডাঙৰ হ'ব লাগে সোনকালে, আৰু বুদ্ধিজীৱী হ'ব লাগে, আৰু ভাল মানুহ হ'ব লাগে, যাতে প্ৰখ্যাত এজন ব্যক্তি হয়, মাক বাপেকৰ নাম কি কৰিব? ৰচন কৰে। এইপিনে আমাৰ বাইদেউ হৈ গ'লে কৈছে কি কৰিছে? এয়া আপাটো হৈছে দেই, আপাটোৱে আৰু একদম ধুনীয়াকৈ অন্নপ্ৰসন্নৰ পাৰ্টিচিপেট কৰিব আহিছে মানে। কেকটো কাটিব লাগে নহয় এনেকৈ। আৰু এগৰাকী বাইদেউ এইপিনে লুকাই থাকিলে, দুজনী বাইদেউ, কেইগৰাকী বাইদেউ দেখুৱাই নাছিলোঁ। এইয়া অন্নপ্ৰসন্ন আপোনালোকে ভাত মুখত দিবলৈ আহিলে নে কি কৰিব আহিলে? হয়। এইলৈ হেপী বাৰ্থডে কৰিছে, হেপী বাৰ্থডে। না কি হ'ল? কাটি দিলে কাৰণে, কেকটো কাটি দিলে নে কান্দিছে? গম পাইছোঁ মানে কেকটো কাটি দিলে কাৰণে আহি গৈছে। এইয়া এটা আপোনালোকে চালেই। এতিয়া আমাৰ এটা নিয়ম কমপ্লিট হৈ গৈছে। এতিয়া নেক্সট নিয়ম যিটো অন্নপ্ৰসন্ন কৰিব লাগে তেখেতৰ কাৰণে বস্তু অলৰেডি যোগাৰ কৰি আহি পাই গ'ল ইয়াত। আৰু এইটো ধুনীয়াকৈ আমাৰ ইয়াত চব একেবাৰে পানীৰ পৰা দালি, পনীৰ, চিকেন, আপোনাৰ মাছ আৰু মানে ভেজ মানে চব্জি, পায়স, আৰু এইপিনে মিঠা চুইটো আছে চব এইবিলাক। ৱাও, জেলেপিও আহি গ'ল এতিয়া লগত। সুন্দৰ। এয়া আপাদকে খুৱাইছে দেই, আপাদকে খুৱাব এতিয়া। এয়া সুন্দৰ খাইছে পাই ল'ৰাটোৱে আমাৰ ধুনীয়াকৈ খাইছে। এতিয়া চবেই অকণমান খুৱাই দিয়ে আৰু অকণমান খুৱাই। সুন্দৰ।
আইতাকে এতিয়া খুৱাই গৈছে এতিয়া এনাইকে খুৱাইছেহি এনাইকে খুৱাব অঁ এতিয়া বাপেকে দিছে কিবা এটা খাবলৈ এই বাপেকে চোৱা বাপেকে খুৱাইছে এয়া ধুনীয়াকৈ খাইছে সুন্দৰ এবার মাকে এইয়া আপাকে কিবা এটা দিছে তেখেতক এইপিনে একদম এইপিনে চাওঁ ডাঙৰ হৈ চাইকেল কিনিবা হয়নে তাৰপৰা চলাবৰ লগত গুণগুণে খুৱাব এতিয়া মায়ে কওক গুণগুণ চোৱা এইপিনে সুন্দৰ অকণমান নক'বা অঁ কৰি দিছে সুন্দৰ অকণমান খোৱালে হ'ব সকলোৱে ৱাও এইজনে লৈ যায় দেখোন ঠিকে আছে এইপিনে চোৱা একো নাই লাইট গৈছে একো নাই লাইট আছে আমাৰ লাইট আহি গ'ল মজা বমাক বলক এয়া বমাকে আকৌ খুৱাব এতিয়া সুন্দৰ এয়া আমাৰ পিজু আহি পালে এতিয়া মা আহি পালে এতিয়া পিজু বাঢ়ি এতিয়া পিজু খুৱাব এয়া আমাৰ পিজু বাইদেউ চাইছে তাৰমানে লৈছে মানুহজনী চিনাকি হৈ নহয় চাই লৈছে আগে কৰি দিয়া মজা সুন্দৰ মাইনাই খুৱাব গৈছে এতিয়া अरे वाह शिल्पी बा इंडिया नेक्स्ट कौन आसा हक कंटिन्यू এয়া অকমান সুন্দৰ কি খুৱাই দিলে বুলি কি খুৱাই দিলে মুখখন কিবা লাগি গৈছে হে কিবা লাগি গ'ল আৰে এইখিনি অকণমান টেষ্ট কৰি দিব দিলে অকণমান খাই বৈ আজৰি তামোলখন খাবলৈ লৈছিলে ন মজা তামোলখন খাব আৰু মানে
পহুল গুজিলি দেখি মৰম লাগি যায় হাই দেখি মৰম লাগি যায় ও সৰু ভনীতি মুগাৰী পিন্ধিলি লাহতি পাতে পহুল গুজিলি দেখি মৰম লাগি যায় দেখি মৰম লাগি যায় আশীৰ্বাদ কৰিছোঁ ভাল মানুহ হওক ডাঙৰ মানুহ হওক সোনকালে আৰু বাপেক মাকৰ নাম ৰচন কৰক कहीं तो always कोई तो होता है कभी कभी जो दिल को छूता है जो always था वहाँ बस दिखा